আৰু এই ছবিখন এসপ্তাহত হয়তো 1 কোটি টকাও চুবগে পাৰে কাৰণ প্ৰথম দিনটোতে 16,04,032 টকা উঠিছে আৰু দ্বিতীয় দিনত হয়তো 20 লাখ হয়তো উঠিব পাৰে বা তাতকৈ হয়তো বেছিও হ'ব পাৰে এনেকৈ হয়তো বাঢ়ি যাব কাৰণ ইতিমধ্যে প্ৰচাৰ যথেষ্ট হৈছে এই ছবিখন গতিকে এসপ্তাহত 1 কোটি চুই যাব পাৰে গতিকে নয়ন নীলিমে এই ক্ষেত্ৰত সাকসেস হৈছে তেওঁৰ বন্ধু ছবিখন আৰু তেওঁৰ যিসকল শিল্পী কলাকৌশলী আছে তেওঁলোকে যথেষ্ট সহায় লাভ কৰিছে এই ছবিখনৰ যোগেদি মই ভাবো অসমীয়া সিনেমা জগতখন এনেকৈ হয়তো আগুৱাই যাব এই বছৰ আগুৱাই নগলো নেক্সট বছৰ হয়তো আৰু আগুৱাই যাব ক্ৰমান্বয়ে আগুৱাই গৈ থাকক অসমীয়া সিনেমা জগতখন অসমীয়া সিনেমা চাওক সকলোৱে আৰু প্ৰতিজন অভিনেতা অভিনেত্ৰীক আপোনালোকে উৎসাহ প্ৰদান কৰক যাতে তেওঁলোকে পুনৰ আৰু ছবি নিৰ্মাণ কৰিবলৈ যাতে তেওঁলোকে আগবাঢ়ি আহে খুবেই ভাল লাগিছে আৰু সবতকে মানে ধুনীয়া এইটো লাগিছে তাত আমি যেনেকৈ বাৰে বাৰে শুনি আছোঁ হাউচফুল হৈ আছে আৰু মানুহবিলাকে এনজয় কৰিছে শ্বেয়াৰ কৰি আছে আমাৰ মনত পৰি গৈছে আমাৰ নিজৰ সেই দিনবোৰ চ' সেই বস্তুটো যেতিয়া শুনি পায় মানুহে যেতিয়া চিনেমাখন নিজৰ লগত ৰিলেট কৰিব পাৰে আই থিংক সেইটো আমাৰ কাৰণে এটা এচিভমেণ্ট হয় যে আমি ইমানখিনি দিব পাৰিছোঁ এজ এন আৰ্টিষ্ট চ' সেয়াই নতুন নৱপ্ৰজন্মৰ এজন ভাল অভিনেত্ৰী আৰু তাই বহুত ভাল কৰিছে ইপ্সিতা কাকতি চাব নাই ভাল লাগিছে নয়ন নীলিম আছে যে তাক সৰুৰ পৰা আগৰ পৰাই চিনি পাওঁতো আৰু সেই বুলিয়ে মানে চিনেমা চাব আহিছোঁ আমি দুয়ো বান্ধৱী লগ হৈ পেলাইনি আমি বেলতলা চাৰ্ভেৰ পৰা আহিছোঁ তেনেকুৱা মানে এইকেইজনকতো চিনাকিয়ে সেই বুলিয়ে চাবলৈ আহিছোঁ আৰু ভালো লাগিছে ধুনীয়া লাগিছে ঠিক আৰু অসমীয়া ফিল্ম আৰু এনেকৈ আগবাঢ়ি যাব বুলি ভাবিছোঁ ৰেছপন্সটো ভালেই পাইছোঁ আৰু মানে ধৰক বহুত দিনৰ মূৰত মানে এনেকুৱা হৈছে মানে বেলেগ চিনেমা চলাই নাই বুলি ক'ব পাৰি এতিয়া অকল বন্ধুৰে বুকিং হৈছে গোটেই সেইটো ভালে লাগিছে বাৰু বৰ ভাল লাগিছে আজি 4 নৱেম্বৰ বন্ধু ৰিলিজ আছে আৰু অকল গুৱাহাটীৰ বুলিয়ে নহয় খবৰ পাইছোঁ অসমবাসী ৰাইজে পূৰা অসমত যিমানখিনি হল আছে চবতে হিলদুল ভাঙি আহিছে আৰু খুব অনেক ধন্যবাদ জনাইছোঁ সকলোকে আমাক এনেকৈ সঁহাৰি জনাব